নমস্কাৰ, মই অঞ্জলি উইভিং ডেভেলপমেণ্ট ট্ৰাষ্টৰ এজনী শিপিনী হয়। আমি ইয়াত এৰীৰ ষ্টল, আৰণাই, মাফলাৰ, গামোচা এনেকুৱা বনাই। কাৰ উদ্যোগত আপোনালোকে এই শালখিনি পাইছে বা কেনেধৰণে প্ৰশিক্ষণ লৈছে? আমি HDFC বেংকৰ পৰা সহায়ত বিকাশ মঞ্চই আমাক সহায় কৰিছে। কিমান দিন প্ৰশিক্ষণ লৈছিল আপোনালোকে? এতিয়া প্ৰশিক্ষণ আমি প্ৰথমে আমি বাগুৰুম্বাত লৈছিলোঁ, তাৰপিছত আমাৰ ইয়াতে হৈছিলে নেচাৰেল ডাইঙৰ কিবাতে হৈছিল ট্ৰেইনিংটো। ইয়াত যিখিনি এতিয়া আপোনালোকে কাপোৰ উৎপাদন কৰে সেইখিনি ক'ত লৈ যায়? আমি উৎপাদন কৰা কাপোৰখিনি নেটফিয়ে লৈ যায়। আপোনালোকৰ মাহেকত কিমান উপাৰ্জন হয়? মাহেকত কোনোবা মাহত 5,000, কোনোবা 6,000 এনেকুৱা। তাৰমানে উৎপাদনৰ ওপৰত নিৰ্ভৰ। উৎপাদনৰ ওপৰত নিৰ্ভৰ। এই যি উৎপাদন কৰি যিখিনি উপাৰ্জন হয় সেই যি পৰিয়ালটো চলাই আছে আপোনালোকে? হয়, আমি ইয়াত পোৱা উপাৰ্জন কৰা টকাখিনি দি ঘৰৰ অলপ হ'লেও কিবা কৰিব পাৰিছো। ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত বা অন্যান্য কাম কাজত। হয়। আৰু অন্যান্য মহিলাসকলক কি আহ্বান জনাব? গাঁৱৰ সকলো মহিলাক আহ্বান জনাওঁ যে ইয়াত আহি সকলোৱে সহায় কৰে আৰু কাম কৰি কিনে নিজৰ স্বাৱলম্বী কৰি ল'ব পাৰোঁ বুলি আহ্বান জনাওঁ। প্ৰথমে যেতিয়া আমি প্ৰজেক্টটো আৰম্ভণি কৰোঁ 2021 চনত, তো এওঁলোকে কি কৰিছিলে, ট্ৰেডিশ্যনেলি এওঁলোকে এৰী পালন কৰে। এৰী পালন কৰি তেওঁলোকে ককন আৰু পুপাটো তেওঁলোকে চেল কৰে। আমাৰ প্লেনটো আছিল এওঁলোকক বৈজ্ঞানিকসন্মতভাৱে ট্ৰেইনিং দিয়া আৰু এওঁলোকক আগবঢ়াই লৈ যোৱা আৰু ইয়াত ভেলু এডিশ্যন কৰা। সেই ভিত্তিত আমি তেওঁলোকক সেয়া কৰিলোঁ। প্ৰথম ট্ৰেইনিং প্ৰগ্ৰেম দিলোঁ ছেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা HDFC বেংকৰ অৰ্থ সাহায্যত। তাৰপিছত তেওঁলোকক আমি এক্সপ'জাৰ ভিজিট সেয়া কৰিলোঁ। অতি কমেও আমাৰ ইয়াত প্ৰথম যেতিয়া 2021 চনত আমি আৰম্ভ কৰোঁ তেতিয়া 100 গৰাকী মহিলা আমাৰ লগত জড়িত হৈ আছিল আৰু তেওঁলোকক আমি এক্সপ'জাৰ ভিজিটত লৈ গৈছিলোঁ। তেওঁলোকক মটিভেশ্যন দিয়াৰ বাবে এৰী চিল্ক পাৰ্কত লৈ গৈছিলোঁ কোকৰাঝাৰত। তাৰপিছত তেওঁলোকক সূতা উলিয়াবৰ কাৰণে আমি স্পিনিং মেচিন দিছিলোঁ, তাৰো টেকনিকেল ট্ৰেইনিং আমি প্ৰভাইড কৰিছিলোঁ। ছেৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাক বাক্সাৰ তেওঁলোকক সহায় কৰিছিলে। তাৰপিছত তেওঁলোকে সূতা উলিয়াবলৈ শিকিলে। তাৰপিছত আমি 2024 চনত আমি এৰী যিটো আজি আমি ইয়াত উপস্থিত আছোঁ, এৰী CFC ইউনিট আমি ইয়াতে স্থাপন কৰিছোঁ, য'ত 200ৰো মহিলা ইয়াতে জড়িত হৈ আছে। আৰু ইয়াতে আপোনাৰ আমি জাকাৰ্ড লুম দিছোঁ আৰু আমি নৰ্মেল লুমো প্ৰভাইড কৰিছোঁ, যাতে এওঁলোকে এৰী ককনৰ পৰা উলিওৱা সূতা ইয়াত ব্যৱহাৰ কৰি কাপোৰ বৈ যাতে তেওঁলোকে লাভটো বেছি পাব পাৰে, এইটোৱে আমাৰ উদ্দেশ্য আছিল। তাৰ লগতে আমি নেচাৰেল ডাইঙৰ ওপৰতো আমি সেয়া কৰিছোঁ, য'ত এই এৰী সূতাবিলাক নেচাৰেল যিবিলাক ধৰক পিঁয়াজৰ বাকলি হওক বা হালধিৰ সেয়া হওক, ইয়াৰ পৰা ৰং কৰি নেচাৰেল সেয়াত মানে প্ৰডাকশ্যন কৰি তেওঁলোকে চেল কৰিব পাৰে। আৰু এতিয়া যিহেতু এয়া আৰম্ভণিয়ে, ধৰক তেওঁলোকে আৰম্ভণিয়ে কৰিছে, যোৱা বছৰৰ পৰা এওঁলোকে প্ৰডাকশ্যন ষ্টাৰ্ট কৰিছে। তো এওঁলোকে বৰ্তমান এতিয়া নেটফিৰ লগত যোগাযোগত আছে আৰু নেটফিও ভালেখিনি ট্ৰেইনিং ইয়াত প্ৰভাইড কৰিছে আৰু আমাৰ মাৰ্কেট লিংকেজত সহায় কৰিছে। ইয়াত অঞ্জলি উইভাৰ্ছ ডেভেলপমেণ্ট ট্ৰাষ্ট আমি গঠন কৰিছোঁ, য'ত আমাৰ 200ৰো অধিক মহিলা জড়িত হৈ আছে। আৰু এই চেগতে মই HDFC বেংক, নেটফি আৰু NACILPক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱাকৈ আমাৰ যি গাঁও অঞ্চলত এনেকুৱাকৈ মহিলাবিলাকক আগবঢ়াই লৈ যোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱাকৈ তেওঁলোকেও কাম কৰি যাওক আৰু ৰাইজৰ উন্নতিৰ হকে কাম কৰি যাওক, এয়াই আপোনালোকৰ মিডিয়াৰ জৰিয়তে।